নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰ্টিষ্টিক অনিশা শৰ্মা চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি মই বনাবলৈ লৈছো এটি অসমীয়া গহনাৰ সেট। গহনাৰ সেটটো বনাবলৈ প্ৰথমতে মোল্ডেড ক্লে লৈছো। ক্লেৰ হাৰ্ডনাৰ আৰু ৰেজিনক সমান অনুপাতত মিহলাই লৈছো। তাৰ পিছত ভিডিঅ'ত দেখুওৱা আকৃতিত 7টা ডিজাইন কাগজত কাটি লৈছো। সেই কাগজত আঠা লগাই তাত মিহলাই থোৱা ক্লেখিনি লগাই দি আকৃতিটো সমান কৰি লৈছো। তাৰ পিছত 5টা শেপত দুয়োফালে আইপিন ভৰাই দিছো আৰু বাকি দুটাত এটা ফালে আইপিন ভৰাইছো। ক্লেখিনি শুকুৱাই টান হোৱাৰ পিছত ভিডিঅ'ত দেখুৱাৰ দৰে 3D আউটলাইনাৰেৰে ডিজাইনৰ শেপ কেইটা ওপৰত আঁকি লৈছো। গোটেইখিনি ভালকৈ শুকুৱাৰ পিছত গোটেইকেইটা শেপতে জেছো লগাইছো। যিহেতু গোল্ডেন কালাৰ এবাৰ ব্যৱহাৰ কৰিলেই নহয়, তাক 3বাৰ ব্যৱহাৰ কৰি ৰঙা ৰঙেৰে ভিডিঅ'ত দেখুৱাৰ দৰে ৰং কৰি দিছো। ৰংখিনি ভালকৈ শুকুৱাৰ পিছত তাত ভাৰ্নিছ লগাইছো। ভাৰ্নিছখিনি শুকুৱাৰ পিছত হেডপিনত মণি সুমুৱাই দি গোটেইকেইটা ডিজাইনৰ তলফালে তাক সুমুৱাই দিছোঁ। তাৰ পিছত যি দুটা ডিজাইনৰ ওপৰফালে আইপিন সুমুওৱা নাছিলোঁ, সেই দুটা ডিজাইনৰ পিছফালে ইয়াৰষ্টাড আঠা লগাই দিছোঁ যাতে তাক কাণত পিন্ধিব পৰা যায়। পিছত জাম্পলিং এটাত নাইলন থ্ৰেড গাঁঠি লৈছোঁ আৰু সেই নাইলন থ্ৰেডডালেৰে মই গোটেই মণিডাল গাঁঠিম যাতে মণিডাল মজবুত হয়। তাৰপিছত 2 মিলিমিটাৰ চাইজৰ সৰু ৰঙা মণি আৰু 5 মিলিমিটাৰ চাইজৰ গোল্ডেন মণিৰে মই ভিডিঅ'ত দেখুৱাৰ ধৰণে মণিডাল গাঁঠি লৈছোঁ। এনেকৈয়ে আমাৰ অসমীয়া গহনাৰ ছেটটো ৰেডি হৈ গ'ল। এনেকৈ নিজৰ হাতেৰে গহনা বনাই পিন্ধাৰ আমেজেই সুকীয়া। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।